নমস্কাৰ আপোনালোক সকলোকে মই মন্টুৱে মোৰ ইউটিউব চেনেল মন্টু স্পেচিয়েললৈ স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। এই ভিডিঅ'টো হৈছে আমগুৰিৰ পৰা মই গুৱাহাটী যাত্ৰাৰ যিটো ভিডিঅ' আপোনালোকৰ আগত দুটা খণ্ড ইতিমধ্যে আপলোড কৰিলোঁ। আজি এয়া তৃতীয় খণ্ড। আহক আৰম্ভ কৰোঁ আজিৰ মোৰ এই বিশেষ ভিডিঅ'। চাই যাওক। হালধিবাৰী বুঢ়ীআই মন্দিৰ পাৰ হৈ আমি আহি আছোঁ গুৱাহাটী অভিমুখে কাজিৰঙাৰ মাজে মাজে। এয়া দেখিবলৈ পাইছে কাজিৰঙাৰ আমি কিমান ধুনীয়া সৌন্দৰ্যৰ মাজে মাজে আমি যাবলৈ পাইছোঁ। এই যাত্ৰা সঁচাকৈ বহুত স্মৰণীয় হৈ ৰ'ব, কিয়নো এনেকুৱা যাত্ৰা মই আগতে কৰি পোৱা নাই। গতিকে এই যাত্ৰাই মোক বহুত উৎসাহিত কৰিছে আৰু কোনো ধৰণৰ ভাগৰে অনুভৱ কৰা নাই। আমি আজি যেন এনেকুৱা এটা পৰিৱেশত যে আহি আছোঁ, ইমান ধুনীয়া লাগিছে। যিহেতু কাজিৰঙাৰ মাজে মাজে আহিছোঁ, সেইবাবে আমি আহি থাকোঁতে বহুতেই লাহে লাহে আহিছোঁ, যাৰ বাবে আমাৰ আজি গৈ পোৱাৰ সময় বহুত দেৰি হৈ যাব। কিয়নো আচলতে কাজিৰঙাৰ এই অঞ্চলছোৱাত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই অঞ্চলছোৱাত বিভিন্ন ধৰণৰ জীৱ জন্তু পাৰ হ'ব পাৰে। পাৰ হ'লে আমাৰ দ্বাৰা যাতে ক্ষতিগ্ৰস্ত নহয়, আমাৰ দ্বাৰা যাতে আঘাতপ্ৰাপ্ত নহয়, তাৰ প্ৰতি আমি লক্ষ্য ৰাখি বহুত কম স্পীডত, কম বেগেৰে আমি গৈ আছোঁ। আমি যদিও 5 বজাতে ওলাইছিলোঁ, কিন্তু আমি গৈ পাওঁতে চাগে আমাৰ এই গধূলি 5 বাজিব। চাওক কিমান ধুনীয়া এটা পৰিৱেশ। এনে পৰিৱেশত থকাৰ যিটো আমেজটো সঁচাই সুকীয়া। কাজিৰঙা হৈ গৈ আছোঁ। এইখিনিতে আপোনালোক জনাই থওঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে 430 বৰ্গ কিলোমিটাৰ অধিকাৰ কৰি আছে আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন গুৱাহাটীৰ পৰা 191 মই এই যিটো এৰিয়া দেখাই আছোঁ, এই এৰিয়াছোৱাত সোণালী বান্দৰ পোৱা যায়। লাহে লাহে দেখাই থাকিলে ভিডিঅ'টো যিহেতু বহুত দেৰি হৈ যাব, গতিকে আমি অলপ ফাষ্ট কৰি দিছোঁ ভিডিঅ'টো। তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আমি খুব সোনকালেই দেখাব লাগিব আপোনালোকক, যিহেতু বহুত সময় আপোনালোকে চাই থাকিব নোৱাৰে, গতিকে আমি অলপ সোনকাল কৰি দিছোঁ। এইখন হৈছে আমগুৰি। এইখন আমাৰ আমগুৰিখন নহয়, অৰ্থাৎ শিৱসাগৰ আমগুৰিখন নহয়। এইখন হৈছে নগাঁৱৰ আমগুৰি। এই আমগুৰিখন হৈছে এখন গাঁও পঞ্চায়ত। এনেকৈ অলপ ফূৰ্তি কৰি গ'লে বোলে ৰাস্তাটো যাওঁতে আমনি নালাগে, সেইবাবে আমিও অলপ ফূৰ্তি ফাৰ্তাকে গৈ আছোঁ আৰু। দেখিছে বাইটিটো চলাই আমনিয়ে পোৱা নাই। ই বোলে আৰুৱে চলাই সি গৈ আছে। মই মাত্ৰ বহুত কম 50 কিলোমিটাৰমানহে মই চলাবলৈ পাইছোঁ, বাকীখিনি ইয়ে চলাইছে। মতলীয়া বতাহে উৰি আহি ক'লে যে, এই গানটোলৈ মনত পৰিছে। কিমান এনেকুৱা এটা পৰিৱেশতে, এনেকুৱা এটা চিনেৰীতে যিহেতু এই গানটো শ্বুটিং কৰিছিলে, দেখিয়ে মনত পৰি গৈছে গানটোলৈ। আহি আমি সোমাইছোঁ জখলাবন্ধাত। জখলাবন্ধাৰ পৰা গুৱাহাটীলৈ দূৰত্ব 173 কিলোমিটাৰ। এই গেটখনত লিখা আছে, দেখিবলৈ পাইছে আপোনালোকে। এই ঠাইখনৰ পৰা গুৱাহাটীলৈ দূৰত্ব 173 কিলোমিটাৰ। আমি আহি পাই গ'লোঁ কলিয়াবৰ সমষ্টি। কলিয়াবৰ আহি আমি পাই গ'লোঁ। তেজপুৰ এইফালে তেজপুৰ যাব পাৰি আৰু এইফালে গুৱাহাটী। ইমান ধুনীয়া ৰাস্তা, আৰু এই ৰাস্তাৰে গৈ থকাৰ আমেজ বেলেগ। ইমান ধুনীয়া, চাওক এনেকুৱা এটা পৰিৱেশৰ মাজে মাজে গৈ আছোঁ আমি। ৰাস্তাটো দেখি কেনে লাগিছে আপোনালোকৰ? আহোঁ আহোঁ লাগিছে, গতিকে এদিন আহি দিব যদি পাৰে। কিমান ধুনীয়া, গৈও ভাল লাগে,
মানে এটা বেলেগ এটা আমাৰ অভিজ্ঞতা আজি। কি কৈছোঁ শুনিলে? আপোনালোকেও শুনা নাই, ময়ো শুনা নাই। গতিকে এনেদৰেই আমি গৈ আছোঁ। নগাঁও পালে। নগাঁও। এবাৰ মহামৃত্যুঞ্জয় মন্দিৰ যে। সেইফালে ক'লে? নগাঁও পাৰ হৈ আমি সোমালোহি খাবৰ বাবে। যিহেতু আমি দুপৰীয়া ভাত খোৱা হোৱা নাই, গতিকে আমি খাই ল'লোঁ এতিয়া ভাত। ভাইটি খাই লৈছেহি আৰু আমি নিৰামিষ আহাৰ ধুনীয়াকৈ খাই দিছোঁ। বহুত ধুনীয়া, ভাল লাগিলে খাই। নগা চাঙৰ জুতি ভাল লাগিল, একদম মজা। আৰু পৰিৱেশটো ধুনীয়া হয় আৰু চাঙৰ ওপৰত ঘৰ আৰু ওপৰৰ ৰূপটোতে দেখিবলৈ আৰু বহুতেই ধুনীয়া। ইমান ভাল লাগিল যে চাওক, ইমান ধুনীয়া ঘৰ। ইয়াতে আমি খাই দিলোঁ আজি দুপৰীয়া আহাৰ। খাই দিলোঁ। নগাঁও পাৰ হৈ নগা চাং আছে ইয়াতে, নগা চাঙত আমি খাই দিলোঁ। এতিয়া আহি পাইছোঁহি ৰহাত টোল গেট। দেওশাল মন্দিৰ আহি পাইছোঁহি। জাগিৰোডৰ দেওশাল মন্দিৰ। খেতি পালোহি, খেতিৰে আৰু ৰৈছোঁ অলপ। আৰু আছে বহু দূৰ বাট। এতিয়া সময় কিমান হ'ল? 40 আৰু বহু দূৰ বাট আছে এতিয়াও। গৈ থাকিম আৰু লাহে লাহে। পুনৰ আমাৰ যাত্ৰা। আমি এতিয়া পাৰ হ'লোঁ সোণাপুৰ টোলগেট। সোণাপুৰৰ পৰা আৰু বেছি দূৰ বাট নাই। গৈ আছোঁ, বেলিও ডুবু ডুবু হৈছে। একা বেকা অৰ্থাৎ জিগজাক ৰাস্তাৰে আমি গৈ আছোঁ গুৱাহাটী অভিমুখে। এয়া আমি আহি পাইছোঁহি লাহেকৈ যোৰাবাট। যোৰাবাট পাৰ হৈ আমি পাই যাম, লাহে লাহে গৈ থাকিম, গৈ গৈ পাই যাম আমি গুৱাহাটী। আমি আহি পাই গ'লোহি খানাপাৰা। আৰু খানাপাৰা মানেই গুৱাহাটী, আমাৰ যাত্ৰাও প্ৰায় অন্ত পৰো পৰো। গুৱাহাটীৰ পথ মানে প্ৰায় যান জঁটৰ সমস্যাটো থাকেই। আৰু আমিও পাই গ'লোঁ যান জঁট, আৰু সেইবাবে বহু সময় আমাৰ ৰ'ব লগা হ'ল। আহি 12 ঘণ্টাৰ শেষত আহি পালোহি পল্টন বজাৰ, আৰু আজি ইয়াতে থাকিম। ভিডিঅ'টো ইমানেই, আৰু আপোনালোকে যদি চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ঘণ্টাৰ বটনটো টিপি দিব, তেতিয়া মই দিয়া ভিডিঅ'বিলাক পটককৈ পাব।